আসসালামু আলাইকুম। এটা ভাল খবৰ আছে। নামবিহীন সম্পৰ্ক এটাক সম্বন্ধ দিয়াৰ মানসেৰে মোৰ বিয়াৰ যোগাৰ চলিছে। এইফালে মায়ো নবোৱাৰীক আদৰাৰ প্ৰস্তুতি চলাইছে আৰু বাইদেউ তিনিজনীয়ে মাহ হালধি জুকুতাইছে। ভিনদৌহঁতে ৰভাৰ বাবে আগচোতালখন চিকুণাইছে। এইফালে ভাগিন ভাগিনীহঁতে বিয়া নামকে গুণগুণাইছে। জ্যেষ্ঠসকলে আঘোণৰ পথাৰৰ সোণগুটি বুটলা শেষ কৰি অহা মাঘ মাহৰ 6 তাৰিখ ইংৰাজীৰ লেখেৰে 21 জানুৱাৰী 2024 ৰবিবাৰে মোৰ যুগ্ম জীৱনৰ দিনবাৰ ঠিক কৰিছে। কইনা নলবাৰী বালিজাৰৰ চুমীয়া বেগম। বুকুত হেজাৰ উৎকণ্ঠা আৰু কইনাৰ কপালত ৰঙীন আশা সিঁচি দি এটি নতুন জীৱনৰ দিশে আগবাঢ়ি আমি দুয়ো জীৱনমুখী পথৰ সহযাত্ৰী হোৱাৰ সৰ্বসন্মত সিদ্ধান্ত লৈছোঁ। সোণালী যৌৱনৰ সপোন আপোন কৰি দুটা ভিন্ন জীৱন আৰু পৰিয়াল এক হোৱাৰ এই শুভক্ষণত আপোনালোকৰ পদধূলি আৰু একাজলি আশীৰ্বাদেৰে ধন্য কৰিব আমাৰ পৰিয়ালক। উক্ত দিনা আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানত আপোনালোকৰ সপৰিয়ালে নিমন্ত্ৰণ জনালোঁ। লগতে আপোনালোকৰ দিহা পৰামৰ্শ আৰু আশীৰ্বাদ পাম বুলি আশা কৰিলোঁ। বিনীত ফাৰুক ৰহমান, নলবাৰী বালিকুচি। ধন্যবাদ।